আজিৰ পৰা আৰম্ভ ভাৰত ভূটান বন্ধুত্ব মেলা আৰু সুৱনঘাটা মাঘ মেলা। ভূটানৰ পৰা আহিছে ভুটীয়া কুৰমালাগা। আজিৰ পৰা বাক্সাৰ সুৱনঘাটাত 13 সংখ্যক ইণ্ডো ভূটান বন্ধুত্ব মেলা আৰু 73 সংখ্যক সুৱনঘাটা মাঘ মেলা আৰু 24 জানুৱাৰীলৈ বাক্সাৰ সুৱনঘাটাত চলিব এই বন্ধুত্ব মেলা আৰু মাঘ মেলা। দেশ দুখনৰ খাদ্য সম্ভাৰৰ লগতে সাংস্কৃতিক বিনিময়ো হ'ব এই ইণ্ডো ভূটান বন্ধুত্ব মেলাত। আজি পুৱা ৰঙাফিটা কাটি মুখ্যদ্বাৰ উদ্ঘাটন কৰে বিটিচিৰ অধ্যক্ষ কাতিৰাম বৰুৱে। তাৰ পিছতে উত্তোলন কৰে ভাৰত আৰু ভূটান দুয়োখন দেশৰ পতাকা। শান্তিৰ পাৰচৰাই উৰুৱাই কামনা কৰে দুয়োখন দেশৰ শান্তি। নানা জনগোষ্ঠীৰ নেতৃত্বেৰে জীপাল হয় সুৱনঘাটা মাঘ মেলাৰ বাকৰি। আজি 73 বছৰ আগৰ পৰা আমাৰ 25 নং বাগানপাৰা সমষ্টি একেবাৰে উত্তৰ অঞ্চল সুৱনঘাটা, এই সুৱনঘাটাত মাঘ মেলা হৈ আছে, হৈ আহি আছে আৰু এইবেলিও ইয়াত 73 সংখ্যক মাঘ মেলা ইয়াত আয়োজন কৰা হৈছে। আৰু ইয়াৰ লগতে যেতিয়া মানে বিটিচি চুক্তি হ'ল, এই বিটিচি চুক্তি হোৱাৰ পিছত ইয়াত মানে ইণ্ডো ভূটান ফ্ৰেণ্ডশ্বিপ এছ'চিয়েশ্যন, এইটো বিফা বুলি কোৱা হয়, এই সময়ৰ পৰা আজি 13 বছৰ আগৰ পৰা ইয়াত মানে ইণ্ডো ভূটান ফ্ৰেণ্ডশ্বিপ মেলা এই দুয়োটা একেলগে ইয়াত আয়োজন কৰা হৈছে। 73 সংখ্যক সুৱনঘাটা মাঘ মেলা আৰু 13 সংখ্যক ইণ্ডো ভূটান ফ্ৰেণ্ডশ্বিপ এছ'চিয়েশ্যনৰ দ্বাৰা ইয়াত ইণ্ডো ভূটান ফ্ৰেণ্ডশ্বিপ মেলা ই একেলগে ইয়াত আয়োজন কৰা হৈছে। আজিৰ পৰা আৰম্ভ হৈ 24 তাৰিখলৈকে ইয়াত চলিব। তো দেখিছোঁ বিগত সময়ত ইয়াত যি এটা অংশগ্ৰহণ আমাৰ ওচৰ চুবুৰীয়া যি ৰাজ্য যি মানে ভূটান, এই ভূটানৰ পৰা কিছুমানে অংশগ্ৰহণটো খেৰেঙা দেখিছিলোঁ, কিন্তু এই বছৰ আমি দেখিছোঁ যে ইয়াত সম্পূৰ্ণৰূপে আমাৰ বিটিআৰ প্ৰশাসন, অসমৰ যি প্ৰশাসন প্লাছ ভূটানত যিখিনি আমাৰ চাবডুবজংকাৰ নামলাং তেনেকুৱা অঞ্চলৰ পৰা ইয়াত সম্পূৰ্ণৰূপে ইয়াত অংশগ্ৰহণ কৰিছে। অংশগ্ৰহণ কৰাটো দেখিছোঁ। ইয়াত বিফাৰ জেনেৰেল ছেক্ৰেটাৰী ইয়াত উপস্থিত আছে, চামৰুপজংকাৰৰ DC, চামৰুপজংকাৰৰ মেয়ৰ, তেনেকুৱা মানে তেখেতসকলে ইয়াত অংশগ্ৰহণ কৰিছে। তো ইয়াত যি এটা অংশগ্ৰহণ কৰাৰ যি মানুহবিলাকৰ যি এটা মানসিকতা ইয়াত মানে খুব সুন্দৰ ইয়াত দেখিছোঁ যে সকলোৱে জাতি জনগোষ্ঠী ইয়াত সহায় সহযোগিতাৰ জৰিয়তে ইয়াত মানে এই যি মানে 73 সংখ্যক যি সুৱনঘাটা মাঘ মেলা আৰু 13 সংখ্যক যি ইণ্ডো ভূটান ফ্ৰেণ্ডশ্বিপ মেলা ইয়াত মানে খুব সুন্দৰভাৱে আয়োজন কৰাটো ইয়াত দেখিছোঁ যে সঁচাকৈয়ে এই যি এটা ইয়াত ফ্ৰেণ্ডশ্বিপ মেলা, ইয়াত মাঘ মেলা, ইয়াৰ জৰিয়তে এই অঞ্চলৰ যি এটা সমন্বয়, এই অঞ্চলৰ যি মানে যি এটা ভাতৃত্ববোধৰ যি এটা বাৰ্তা, এই বাৰ্তা নিশ্চয় ইয়াৰ পৰা মানে যাব আৰু নিশ্চয় এই আপোনালোকৰ যি প্ৰচাৰ মাধ্যম, এই প্ৰচাৰ মাধ্যমৰ জৰিয়তে এই যিখিনি বাৰ্তা, ইয়াৰ সমন্বয়ৰ বাৰ্তা, ইয়াত মানে যি ভাতৃত্ববোধৰ যি এটা বাৰ্তা আৰু 2020 চনৰ যিটো বিটিআৰ শান্তি চুক্তিৰ পিছত ইয়াত সঁচাকৈয়ে শান্তি এটা বিৰাজ কৰিছে। এইটো আপোনালোকে সকলোৱে ইয়াত জ্ঞাত হয়, যিহেতু আপোনালোকে এই বিটিআৰ বাকীৰে হৈ বাক্সা জিলাৰে এজন মানে বাসিন্দা হয়, আপোনালোকে ইয়াত মানে সকলোৱে ইয়াত অভিজ্ঞতাটো আছে। তো এই যি অভিজ্ঞতা আৰু যি এটা পৰিৱেশ এই সুৱনঘাটা অঞ্চলত ব্যতিক্ৰম নহয়। ইয়াতো মানে আজি বিটিআৰ চুক্তিৰ পিছত ইয়াত শান্তি বিৰাজ কৰিছে আৰু ইয়াত যিখিনি মানে এই অঞ্চলত থলুৱা যিখিনি আমাৰ ইয়াত যিখিনি খাদ্য, থলুৱা যিখিনি সামগ্ৰী, থলুৱা যিখিনি আমাৰ সাংস্কৃতিক, ইয়াত যি এটা সমন্বয়, এই সমন্বয়টো ইয়াত দেখিবলৈ আমি গৈ আছো আৰু নিশ্চয় ইয়াত যি এটা সমন্বয়ৰ যি এটা বাৰ্তা, এই সমন্বয়ৰ বাৰ্তাই আমাৰ অসম তথা ভাৰতবৰ্ষ তথা পৃথিৱীক এটা ভাল এটা বাৰ্তা দিব। আমাৰ পূৰ্বপুৰুষসকলে 1952 চনৰ পৰাই সুৱনঘাটা মাঘ মেলা আয়োজন কৰি আহিছে। 73 সংখ্যক সুৱনঘাটা মাঘ মেলা তথা আমাৰ চুবুৰীয়া ৰাষ্ট্ৰ ভূটানৰ লগত আমাৰ এই 13 সংখ্যক ভাৰত ভূটান বন্ধুত্ব মেলা
সোৱণখাটা মাঘ মেলা বুলি ক'বলৈ গ'লে আমাৰ পূৰ্বপুৰুষসকলে সোৱণখাটাত বসবাস কৰা সকলো জাতি জনগোষ্ঠীৰে মিলন ভূমি ৰূপে এই সোৱণখাটা মাঘ মেলা আয়োজন কৰি আহিছে। বিশেষকৈ সোৱণখাটা অঞ্চলত বসবাস কৰা 90% লোকে কৃষিজীৱী, কৃষিৰ লগত জড়িত। গতিকে কৃষিৰ লগত যেতিয়া জড়িত হয়, ধানবোৰ কাটি ভঁৰালত ভৰাই এই ফ্ৰী টাইমত আৰু যিহেতুকে বিহু আমাৰ ভোগালী বিহু বা মাঘ বিহু এই উপলক্ষে সোৱণখাটা অঞ্চলৰ পূৰ্বপুৰুষসকলে 1952 চনৰ পৰাই এই সোৱণখাটা মাঘ মেলা আয়োজন কৰি আহিছে। ইয়াতে বিভিন্ন জাতি জনগোষ্ঠীৰ লোকসকল আছে। সেই জাতি জনগোষ্ঠীৰ লোকসকলক একত্ৰীকৰণ কৰি সোৱণখাটাৰ উন্নয়নৰ হকে এই মাঘ মেলাৰ জৰিয়তে আমাৰ পূৰ্বপুৰুষসকলে কাম কৰি আহিছে। আৰু আমাৰ চুবুৰীয়া ৰাষ্ট্ৰ ভূটানৰ লগত 13 সংখ্যক আমাৰ ভাৰত ভূটান বন্ধুত্ব মেলা, বিশেষকৈ ক'বলৈ গ'লে সোৱণখাটা অঞ্চলৰ লোকসকল কৃষিৰ লগত জড়িত লোকসকল আৰু ভূটানৰ নৈসমূহৰ পানী আনি আমি কৃষিত মানে ব্যৱহাৰ কৰো। গতিকে ভূটানৰ লগত আমাৰ ওতঃপ্ৰোত সম্পৰ্ক আছে, কাৰণ ভূটানৰ পানী লৈ আহি আমি এই কৃষিজাতীয় মানে সামগ্ৰী উৎপাদন কৰো। আৰু বিশেষকৈ সোৱণখাটা বুলি ক'বলৈ গ'লে 2003 চনৰ আগত ভূটানৰ লোকসকলে ভূটান দেশত উৎপাদিত খাদ্য সামগ্ৰীসমূহ সোৱণখাটালৈ লৈ আহিছিলে আৰু তেখেতসকলে বিক্ৰী কৰিছিল। আৰু আমাৰ এই দেশৰ আমাৰ ভাৰত দেশৰ মানে উৎপাদিত খাদ্য সামগ্ৰীসমূহ তেখেতসকলে ক্ৰয় কৰি লৈ গৈছিলে। আৰু সোৱণখাটা এখন মানে বাণিজ্যিক স্থল, মানে ভাৰত ভূটানৰ মাজত বাণিজ্যিক স্থল ৰূপে গঢ়ি উঠিছিল। সেই পুৰণা ইতিহাসবোৰ ঘূৰাই অনাৰ প্ৰচেষ্টাত আমি প্ৰত্যেক বছৰে ভাৰত ভূটান বন্ধুত্ব মেলা আয়োজন কৰো। মেলা 8 দিনীয়াকৈ 17 জানুৱাৰীৰ পৰা 24 জানুৱাৰীলৈকে হয়। আৰু সকলো জাতি ধৰ্ম ভাষা নিৰ্বিশেষে সকলো শ্ৰেণীৰ নাগৰিকে আহি এই মেলাখন উপভোগ কৰিব পাৰে। আৰু আমি আহ্বান জনাওঁ নাগৰিকসকলক যাতে শান্তিপূৰ্ণভাৱে এই মেলাখন উপভোগ কৰি সমিতিক সহায় কৰি দিয়ে। বিশেষকৈ ক'বলৈ গ'লে বিভিন্ন জাতি জনগোষ্ঠীৰ সাংস্কৃতিক সমূহ ইয়াতে দেখিবলৈ পাব। আৰু বিভিন্ন জাতি জনগোষ্ঠীৰ খাদ্য সম্ভাৰসমূহ আছে। আপোনাৰ ট্ৰেড এক্সপো আছে। তাৰপিছত আপোনাৰ ইয়াতে যদি চাবলৈ যাওঁ, প্ৰত্যেক নিশাই আমাৰ গায়কসকল আছে। প্ৰত্যেক নিশাই বিভিন্ন জাতি জনগোষ্ঠীৰ গায়ক, অকল এটা জাতি জনগোষ্ঠীৰ নহয়, কেতিয়াবা বড়ো, কেতিয়াবা অসমীয়া ভাষী, কেতিয়াবা গোৰ্খা, চাওতালী, আদিবাসী, সকলো জাতি জনগোষ্ঠীৰে প্ৰত্যেক নিশাই ইয়াতে গায়ক আছে। আৰু সকলো জাতি জনগোষ্ঠীৰ সাংস্কৃতিকসমূহ প্ৰত্যেক নিশাই ইয়াতে প্ৰদৰ্শন কৰা হয়। মুছলপুৰৰ পৰা মানস প্ৰতিম চক্ৰৱৰ্তীৰ ৰিপৰ্ট, ৰিপাব্লিকেনি। মহানগৰীত উৎকৃষ্ট হোটেল দ্য ভিলা, আদৰ্শপুৰ বাৰ্লিন নম্বৰ 1, কাহিলীপাৰা সৰ্বশিক্ষা অভিযানৰ কাৰ্যালয়ৰ কাষতে হোটেল দ্য ভিলাত আছে উৎকৃষ্ট মানৰ সা সুবিধা, য'ত আছে আটকধুনীয়া কোঠা, লগতে পাব লাক্সাৰী সুইট আৰু ডিলাক্স ৰুম। তদুপৰি ৰেষ্টুৰেণ্টত পাব আপোনাৰ মন পচন্দৰ সুস্বাদু খাদ্য আৰু পাব বাৰ আৰু সুইমিং পুল। দ্য ভিলাত পাব আপুনি নৈসংগিক পৰিৱেশ আৰু সুস্বাদু খাদ্যৰ সম্ভাৰ।